নিন্দে নাই নিন্দে নাই চেন নাই চেন নাই কি জ্বালা হৈছে কিহৰ জ্বালা হৈছে এই ঘৰৰ মানুহজনী নাথাকিলেও সেই দুকুৱাই থাকিব থাকিলেও আকৌ লাগি থাকে মই মণিৰ কাৰণে কেয়া কৰিছিল নেকি কিবা এতিয়া টেমা ভৰা যৌৱন আছে মোৰ তিলিকি বজাই দিম জেগাত ছোৱালী হাজি দিছিল নাই এই এজনী আমাৰ সুস্মিতা মৰম লাগে বিয়া পতা মানুহ আজি বাইলো মই তোক এটা কথা কৈছো লাইফত কেতিয়াও বিয়া নহ'ল অ' মোক দেখিছ মোৰ আজি শ্ৰেষ্ঠ চা মই কিন্তু আগতকে আপোনাক ধুনীয়াহে দেখিছো হয়নে মই বিয়া পতা দিন হ'ল যে এডজাষ্ট হৈ গৈছো তিতা মই কৈ দিছো আজি তই বিন্দাছ আছ বিয়া হোৱা নাই তোৰ মন গৈছে খাইছ খুজিছ পাঞ্জাৱ বুলি ট্ৰাক তই অকলে চম্ভালি আছ কিন্তু বিয়া পাত খেচ এই হওক খেচ খেচ মেচ মেচ ভাল হচ ল'ৰা পালে গৈহেই তিতা এই হওক তিতা চা চানা অকণ এইটো আপোনাৰ খালী পেকেট য'ত ত'ত নেপেলাবি স্বচ্ছ ভাৰত ওকে কেদা পানী খাই লাওছে মনে নাথাকিলে বৰ খেয়াল ৰাখে অকণমান ঢোকা এটা দি দে আমি তম ওকে কেদা নখা কি চাইছে দেউতাক ফোন লগোৱা কিয় খান্নে মোক কথা আছে বুলি কোৱা কেকে দাদাই কথা পাতিব আরে কি কথা কৌসাই মই এতিয়া মাৰাথন জেগা কৰিম তোমাৰ দেউতাক কি হৈছে আৰে তোমাৰ নিচিনা ফিগাৰ থকাৰ পিছত কোন বাপেকে জীয়েকক পুলিচত ভৰ্তি কৰাই দিব বাবাই ফোর্স করে নাই তো আমি নিজে আইছো কিন্তু মই তোমাক এতিয়া ফ'ৰ্চ কৰিম ইমিডিয়েট পুলিচৰ চাকৰি ৰিজাইন দিয়া দি তুমি এৰোপ্লেনত জইন কৰা এয়ার হোস্টেস হা আমার প্লেনত উঠিবার ভয় লাগে আৰে এইটো কি ভয় খাবলগীয়া কথা আগতে দেউতাক কোলাত উঠিছেনে নাই বহুত উঠিছো একে সেইখন প্লেন যেনিবা এনেকে থিয় হৈ আছে এইখন প্লেন যেনিবা এনেকে শুই থাকিব এইটো ফিগাৰ পুলিচৰ কাৰণে নেকি বেলুম ইমিডিয়েট তাৰ ৰিজাইন লেটাৰ লিখ মই এটেচ কৰি দিম ইমান মৰম লাগে যে তোকো মৰম লাগে দে খালি মঙহে মৰমটো ঢাকি ৰাখে আৰু কি হৈছে